নমস্কাৰ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ মৰমৰ অতি আদৰৰ প্ৰিয় কুকুৰটিক ঘৰতে কেনেকৈ এটা সহজ আৰু নিৰাপদ পদ্ধতিৰে গা ধুৱাব পাৰি তাকে জনাবৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে কুকুৰপ্ৰেমীসকল উপকৃত হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰি সুন্দৰ এটা কমেণ্ট দি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আপোনাৰ মৰমৰ কুকুৰটিক ঘৰতে কেনেকৈ গা ধুৱাবলৈ এটা সহজ আৰু নিৰাপদ পদ্ধতি অনুসৰণ কৰিব পাৰি তাকে চাওক। ভিডিঅ'টোত তাৰে কেইটামান পদক্ষেপ উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম পদক্ষেপ হ'ল প্ৰস্তুতি। প্ৰথমে কুকুৰটিক গা ধুৱাবলৈ এটা নিৰ্দিষ্ট ঠাই নিৰ্বাচন কৰি লওক, যেনে বাথৰুম বা বাহিৰত পানীৰ ব্যৱস্থা থকা এডোখৰ ঠাই। লগতে কিছুমান প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰি লওক, যেনে কুকুৰৰ বাবে উপযুক্ত শ্বেম্পু। মনত ৰাখিব যে মানুহে ব্যৱহাৰ কৰা শ্বেম্পু কেতিয়াও ব্যৱহাৰ নকৰিব। তাৰ পাছত যোগাৰ কৰি লওক তিতা কাপোৰ বা স্পঞ্জ, টাৱেল, পানী থোৱা বাল্টি, এটা মগ আৰু পানী। দ্বিতীয় পদক্ষেপ হ'ল কুকুৰটোক শান্ত কৰা। গা ধুৱাবলৈ আৰম্ভ কৰাৰ আগতে কুকুৰটোক কিছু সময় শান্ত কৰি লওক, অৰ্থাৎ কুকুৰটিক মৰম কৰি বা কথা পাতি আৰামদায়ক কৰি লওক। তৃতীয় পদক্ষেপ হ'ল কুকুৰটিৰ গাত পানী ঢালক। কুকুৰটিক গৰমৰ দিনত সদায় ঠাণ্ডা পানী আৰু শীতৰ দিনত কুহুমীয়া পানী ব্যৱহাৰ কৰিব। কুকুৰটিৰ গাত পানী ঢলাৰ সময়ত মূৰৰ পৰা নহয়, সদায় পিঠিৰ পৰা আৰম্ভ কৰি লাহে লাহে সমগ্ৰ শৰীৰত পানী ঢালি তিয়াওক। কাণ আৰু চকুত যাতে পানী সোমাব নোৱাৰে তাৰ বাবে সাৱধান হওক। ইয়াৰ বাবে কাণত কপাহৰ টুকুৰা সুমুৱাই ল'ব লাগে। চতুৰ্থ পদক্ষেপ হ'ল শ্বেম্পু লগাওক। প্ৰথমে অলপ শ্বেম্পু হাতত লৈ ঘঁহি ফেন কৰক অথবা তিতা কাপোৰত লগাই কুকুৰৰ গাত মালিচ কৰক। শ্বেম্পু পিঠিৰ পৰা আৰম্ভ কৰি পেট, ভৰি আৰু পতালৈকে লগাওক। মুখত শ্বেম্পু লগোৱাৰ সময়ত চকু আৰু কাণত যাতে শ্বেম্পু নোসোমাই সদায় সাৱধান হওক। পঞ্চম পদক্ষেপটো হ'ল কুকুৰৰ গাটো ধুই পেলোৱা। কুকুৰটিৰ গাত শ্বেম্পু লগোৱাৰ পাছত পৰিপাটিকৈ পানী ঢালি শ্বেম্পুখিনি ধুই দিয়ক। উল্লেখযোগ্য যে শ্বেম্পুৰ অৱশিষ্ট যাতে গাত লাগি নাথাকে তাৰ বাবে সাৱধান হ'ব, কাৰণ ই ছালৰ সমস্যাৰ কাৰণ হ'ব পাৰে। ষষ্ঠ পদক্ষেপটো হ'ল শুকুওৱা। এখন শুকান টাৱেলেৰে কুকুৰটিৰ সমগ্ৰ শৰীৰটো ভালদৰে মচি শুকুওৱাৰ ব্যৱস্থা কৰিব লাগে। গৰমৰ দিনত কিছু সময় ৰ'দত ৰাখিব পাৰে। ঠাণ্ডা দিনত কম তাপত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিব পাৰে। হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ সময়ত কুকুৰটিয়ে যাতে ভয় নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সপ্তম পদক্ষেপটো হ'ল পুৰস্কাৰ দিয়া। গা ধোৱাৰ পাছত কুকুৰটিক মৰম কৰক অথবা কুকুৰটিৰ প্ৰিয় খাদ্যৰ ট্ৰিট এটা দিয়ক, যাতে এই অভিজ্ঞতা কুকুৰটিৰ ইতিবাচক হয়। আপোনাৰ মৰমৰ কুকুৰটিক গা ধোৱাৰ সময়ত কেইটামান জানিবলগীয়া বিষয় আছে। সেই বিষয়কেইটা হ'ল কুকুৰৰ জাত আৰু ছালৰ অৱস্থা অনুসৰিহে শ্বেম্পু ব্যৱহাৰ কৰিব। এই ক্ষেত্ৰত পশু চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। প্ৰতি এমাহ বা দুমাহৰ মূৰে মূৰে গা ধোৱাৰ ব্যৱস্থা কৰিব লাগে। সঘনাই গা ধুৱালে ছাল শুকান হৈ ছালৰ সমস্যাই দেখা দিব পাৰে। যদিহে আপোনাৰ মৰমৰ কুকুৰটিয়ে গা ধোৱাত অস্বস্তি পায় তেন্তে পশু চিকিৎসকৰ পৰামৰ্শ ল'ব। মুঠতে ডগ পাৰ্লাৰলৈ নিনিয়াকৈ এই পদ্ধতিৰে ঘৰতে সহজে কুকুৰটিক গা ধুৱাব পাৰি। ইয়াৰ ফলত কুকুৰটিৰ লগত আপোনাৰ আন্তৰিকতা অধিক মজবুত হ'ব। ধন্যবাদ।